তো আজি পূজা স্পেচিয়েল বেলচৰ গৈ আছোঁ গাইজ। তো প্ৰথমতে আপোনালোক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি দুৰ্গা পূজা চাব যাব ওলাইছোঁ আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ আটাইতকৈ ডাঙৰ পূজা হয় তাত। গতিকে তাত গৈ দেখাইছোঁ কেনেকুৱা লাগে। বেলেশ্বৰ দেৱালী বুলি কয়। তেওঁ মোৰ লগত বন্ধুকেইজন আছে, নৱজিত, তাৰফালে নয়ন আৰু এইফালে বিকাশ। গতিকে গৈ আছোঁ, আপোনালোকে চাই থাকিব। আবাহন থিয়েটাৰ আৰু এখন আছে, এইখন কি ইতিহাস থিয়েটাৰ, দুখন একেলগে। ইমান মানুহ দেখা নাই কিন্তু আজিকালি, ইমান মানুহ বাপৰে। ইমান মানুহ আছে। মজা, কিমান মজা।